পৰিৱেশ স্নান কলিযুগত জীৱবিলাকে শৰীৰটো মাটি পানী লৈ শুদ্ধ বা পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰাটো হয় আৰু বৰতালযোৰ বজাই নামাচাৰ্য আসনত বহি নাম প্ৰসংগ কৰাটো হয়। এইখিনিলৈকে আমাৰ সকলো ঠিকেই থাকে, কিন্তু খং নামৰ যি ব্যাধি, এই ব্যাধিটো আপুনি মই হজম কৰিব নোৱাৰোঁ। এতিয়া এই খঙতেই আপুনি মই ভকতৰ সংগত নাম প্ৰসংগ কৰি যি পুণ্যৰ গৰাকী হৈছিলোঁ, খং নামৰ চাণ্ডাল আপুনি মই হজম কৰিব নোৱাৰাৰ কাৰণে, ত্যাগ কৰিব নোৱাৰাৰ কাৰণে সমস্ত পুণ্য আমি পাপলৈ ৰূপান্তৰিত কৰি পেলালোঁ। সেইকাৰণে আমি চিন্তাখিনি ভাল ধৰণে কৰিব লাগিব যে শৰীৰটো চেম্পু মাৰি চুলিকোছা সুন্দৰভাৱে লাখ চাবোন মাৰি আমি ঘঁহিব পাৰিলেই, পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰিলেই যে আমি এজন পৰম ভকত হৈ গ'লোঁ, এইটো নহয়। অপবিত্ৰ যিটো অতি পবিত্ৰ হৈ বা যদি সমস্ত অৱস্থা আছে পায়া, অৱস্থা মানে স্তৰ, কিশোৰ কৈশোৰ যৌৱন আৰু বৃদ্ধ, এই চাৰিটা অৱস্থা